বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো সিগনেল আসাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল প্ৰতিদিনৰ দৰে আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াম, সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। আৰু যদি আপুনি এইটো চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যনটো অন কৰি দিব, যাতে মই বনোৱা ভিডিঅ'বোৰৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আহক আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰসমূহ এইটো ভিডিঅ'ৰ মাধ্যমত জানো। বন্ধুসকল আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে কোভিড সংক্ৰমণ 1% হ্ৰাস পালেই হ'ব মেট্ৰিক উচ্চতৰ মাধ্যমিক পৰীক্ষা। CBSE মেট্ৰিক দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা বাতিল কৰিলেও অসমে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিব। ৰাজ্যখনৰ কোভিড পৰিস্থিতি উপশম ঘটিলেই সংক্ৰমণৰ সংখ্যা 1% নামিলে সেৱা আৰু অসম মাধ্যমিক শিক্ষা সংসদে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিব। শনিবাৰে গুৱাহাটীত এখন সংবাদমেলত শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে এই কথা প্ৰকাশ কৰে। সংবাদমেলখনত শিক্ষামন্ত্ৰী ডক্টৰ পেগুৱে কয় যে অসম চৰকাৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত আছে। পৰীক্ষা বাতিল কৰিলে সমস্যাৰ সমাধান নহয়, বৰং নতুন সমস্যাৰ উদ্ভৱহে হয়। বহুতৰে বাবে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল গুৰুত্বপূৰ্ণ। চিকিৎসক, অভিযন্তা হোৱাৰ বাবে প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ নামভৰ্তি কৰিবলগীয়াসকলৰ বাবে মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ ফলাফল গুৰুত্বপূৰ্ণ নহয়। কিন্তু টেটত অৱতীৰ্ণ হৈ শিক্ষকৰ চাকৰিৰ বাবে আবেদন কৰিবলগীয়াসকলৰ বাবে মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ নম্বৰসমূহ গুৰুত্বপূৰ্ণ। ৰাজ্যিক পৰ্যায়ত নিজৰ কেৰিয়াৰ আগবঢ়াই লৈ যাব বিচৰাসকলৰ বাবেও মেট্ৰিক উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল গুৰুত্বপূৰ্ণ। সেয়ে চৰকাৰে মেট্ৰিক উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত আছে। ইয়াৰ বাবে চৰকাৰৰ অপ্ৰাণ চেষ্টা চলাই আছে যাতে কোভিড পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আনিব পাৰি। কোভিড পৰিস্থিতি যেতিয়াই উন্নত হ'ব তেতিয়াই পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব। আজিৰ দিনটোৰ আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰবাৰ বৃদ্ধি হ'ল পেট্ৰল ডিজেলৰ মূল্য। পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। দেওবাৰে দেশত জাৰি কৰা নতুন ইন্ধনৰ মূল্য। ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ মতে ৰাজধানী চহৰ দিল্লীত 6 জুনৰ দিনটোত পেট্ৰলত 27 পইচা বৃদ্ধি পোৱাৰ পাছত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 95.3 টকালৈ বৃদ্ধি পালে। ইফালে ৰাজ্যখনত ডিজেলৰ মূল্য 29 পইচা বৃদ্ধি পোৱাৰ পাছত প্ৰতি লিটাৰ ডিজেলৰ মূল্য বৰ্তমান 85.95 টকা হৈছে। ইফালে মুম্বাইত 100 টকাৰো অধিক মূল্যত বিক্ৰী হৈছে প্ৰতি লিটাৰ পেট্ৰল। মহানগৰীখনত দেওবাৰে 27 পইচা বৃদ্ধি পোৱাৰ পাছত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য বৰ্তমান সময়ত 101.25 টকা হৈছে। ইফালে ডিজেলত 31 পইচা বৃদ্ধি পোৱাৰ পাছত ইয়াৰ মূল্য 93.30 টকা। আজিৰ দিনটোৰ আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ হৈছে পিজ্জা যদি হোম ডেলিভাৰী দিব পাৰি, চৰকাৰী ৰেচন কিয় নোৱাৰিব? তুংগত চৰকাৰী ৰেচন ৰাজনীতি। আমি 5 বাৰ কেন্দ্ৰৰ পৰা এই আঁচনিখন ৰূপায়ণৰ বাবে অনুমতি বিচাৰিছিলোঁ, যদিও আইনমতে ইয়াৰ বাবে কেন্দ্ৰৰ কোনো অনুমতিৰ প্ৰয়োজন নাই। চৰকাৰী ৰেচনক লৈ তুংগত উঠিছে দিল্লীৰ ৰাজনীতি। আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰশ্ন উত্থাপন কৰে, পিজ্জা যদি হোম ডেলিভাৰী দিব পাৰি, চৰকাৰী ৰেচন কিয় নোৱাৰিব? অনলাইন সংবাদমেল যোগে কেন্দ্ৰক জবাবদিহি কৰে কেজৰিৱালে আৰু কয়, আমি 5 বাৰ কেন্দ্ৰৰ পৰা এই আঁচনিখন ৰূপায়ণৰ বাবে অনুমতি বিচাৰিছিলোঁ, যদিও আইনমতে ইয়াৰ বাবে কেন্দ্ৰৰ কোনো অনুমতিৰ প্ৰয়োজন নাই। উল্লেখ্য যে কেন্দ্ৰৰ অনুমতি লোৱা নাই বুলি কেজৰিৱালে চৰকাৰক সমালোচনা কৰি দিল্লীৰ ঘৰে ঘৰে ৰেচন যোগানৰ আঁচনি বন্ধ কৰি দিছিল কেন্দ্ৰই। দিল্লীৰ ৰাজ্যপালে শনিবাৰে এই আঁচনিখন বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে। কেজৰিৱালৰ অভিযোগ, ৰেচন মাফিয়াৰ ওচৰত ভিৰ নীত কৰিয়ে কেন্দ্ৰই এই আঁচনিখন বন্ধ কৰিছে। প্ৰথমবাৰৰ বাবে আমি ৰেচন মাফিয়াৰ দপদপনি বন্ধ কৰাৰ পদক্ষেপ লৈছিলোঁ। চাওক তেওঁলোক কিমান শক্তিশালী। আঁচনি আৰম্ভ কৰাৰ এসপ্তাহ আগতে আঁচনি বন্ধ কৰাই দিলে। উল্লেখ্য যে এই আঁচনিখনৰ জৰিয়তে 72 লাখ লোকে ঘৰতে পালেহেঁতেন চৰকাৰী ৰেচন। 2018 চনৰ পৰাই দিল্লী চৰকাৰে আঁচনিখন ৰূপায়ণৰ বাবে কেন্দ্ৰৰ অনুমতি বিচাৰি আছে, যদিও আজিলৈ অনুমতি লাভ কৰা নাই। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, লক্ষ্যভিত্তিক ৰাজহুৱা বিতৰণ ব্যৱস্থা, টাৰ্গেট পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম অৰ্থাৎ TPDS-ৰ অধীনত দিল্লী চৰকাৰে মুখ্যমন্ত্ৰীৰ ঘৰ ঘৰ ৰেচন যোজনা নামেৰে এই আঁচনি আৰম্ভ কৰিছিল, যদিও বাস্তৱত ৰূপায়ণ কৰিব পৰা নাই। বন্ধুসকল আজিৰ দিনটোৰ আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 28 দিন। কোন মন্ত্ৰী কিমান সফল? বিৰোধী বিধায়কৰ হাতত ৰিপৰ্ট কাৰ্ড। বিধায়ক কৰিমুদ্দিন ভূঞাই মুখ্যমন্ত্ৰীক 100ৰ ভিতৰত 100 দিলে। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও মুখ্যমন্ত্ৰীক 100ৰ ভিতৰত 100 দিলে। কোভিড অতিমাৰীৰ মহাদুৰ্যোগৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতা আৰু 24 ঘণ্টাই কাম কৰাৰ প্ৰবল মনোবলক ইতিমধ্যে ৰাইজে দেখিছে। কিন্তু মুখ্যমন্ত্ৰীৰ লগত কাম কৰাৰ ক্ষেত্ৰত তেওঁ মন্ত্ৰীসভাৰ 13জন কেবিনেট মন্ত্ৰীয়ে ফেৰ মাৰিব পাৰিছেনে? আজি শপত গ্ৰহণৰ 28 দিনৰ দিনা বিৰোধী বিধায়কে ডক্টৰ শৰ্মাৰ মন্ত্ৰীসভাৰ সন্দৰ্ভত কি ক'লে আৰু
কাক কিমান নম্বৰ দিলে। বিগত 10 মে'ৰ দিনটোত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰি ৰাজ্যৰ শাসন ৰাজঘড়ী হাতত লৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ পিছতে এজনকৈ 13জন কেবিনেট মন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰি কেবিনেট মন্ত্ৰী হৈছিল। শপত গ্ৰহণৰ পিছতে ৰাজ্যত নতুন কৰ্মোদ্যমেৰে কাম আৰম্ভ কৰিছিল নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ প্ৰশাসনৰ আমূল পৰিৱৰ্তন সাধন কৰি ৰাইজৰ সেৱাত 24 ঘণ্টাই তেওঁ কাম কৰিব বুলি ঘোষণা কৰিলে। সেই হিচাপত দিন ৰাতি একাকাৰ কৰি ৰাইজৰ সেৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামি পৰাৰ কথা ইতিমধ্যে ৰাইজে দেখিছে। এতিয়া কথা হ'ল ডক্টৰ শৰ্মাৰ সৈতে একদিনাই শপত লোৱা বাকী 13জন মন্ত্ৰীয়ে কি কৰিছে। মুখ্যমন্ত্ৰীক লৈ প্ৰশ্ন অৱতাৰণা হোৱা নাই। প্ৰশ্নৰ অৱতাৰণা হৈছে বিৰোধী বাকী 13জন মন্ত্ৰীৰ কাম কাজ তথা সক্ৰিয়তাক লৈ। বিৰোধী AIUDF দলৰ বিধায়ক কৰিমউদ্দিন ভূঞাই কৈ দিলে মুখ্যমন্ত্ৰীৰ সৈতে বাকী মন্ত্ৰীসকলৰ কোনো তুলনা নহয়। যিদৰে মুখ্যমন্ত্ৰীয়ে কাম কৰিছে একাগ্ৰতা আৰু নিষ্ঠাৰে, তেনেদৰে বাকীসকলে কাম কৰিব পৰা নাই। পিছে ডক্টৰ শৰ্মাৰ মন্ত্ৰীসভাৰ কোনো মন্ত্ৰীক 100ৰ ভিতৰত AIUDFৰ বিধায়ক কৰিমউদ্দিন ভূঞাই কিমান নম্বৰ দিব। বিধায়ক কৰিমউদ্দিন ভূঞাই ক'লে মুখ্যমন্ত্ৰীক 100ৰ ভিতৰত 100 দিব লাগিব। কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই কাম কৰিছে, তেওঁ কয় 100 দিম। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক মই 90 দিম। বাকীসকল কেবিনেট মন্ত্ৰীক মই নম্বৰ দিব বিচৰা নাই। মৰিয়নিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও নিজৰ ব্যাখ্যা আগবঢ়ালে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভা আৰু মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে ক'লে মুখ্যমন্ত্ৰীয়ে সাহস বিৰোধীক লৈ ৰাজ্যৰ শাসন চলাব বুলি অসম বিধানসভাৰ মজিয়াত ঘোষণা কৰাত আমি সুখী হৈছিলোঁ। এতিয়া দিনে নিশাই মুখ্যমন্ত্ৰীয়ে কাম কৰিবলৈ আৰম্ভ কৰিছে, কিন্তু তেওঁৰ কেবিনেট মন্ত্ৰীসকলক আমি সক্ৰিয় হৈ উঠা দেখা নাই। দুই এজনহে সক্ৰিয় ৰাইজৰ কাষলৈ যোৱা দেখিছোঁ। পীয়ুষ হাজৰিকা, অতুল বৰা, কেশৱ মহন্ত আমি ঘূৰা দেখিছোঁ। মুখ্যমন্ত্ৰীক মই আজিৰ তাৰিখত 100ৰ ভিতৰত 100 দিম। বাকীসকলে ভালকৈ কাম আৰম্ভ কৰা নাই বাবে মই নম্বৰ দিব বিচৰা নাই। পৰৱৰ্তী সময়ত আমি বিষয়বোৰ আলোচনা কৰিম আৰু ৰাইজে কথাবোৰ গম পাব। বন্ধুসকল, আজিৰ দিনটোৰ আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ হৈছে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত হোজাইত প্ৰতিবাদ। কৰ্মচাৰীয়ে ঘৰে ঘৰে গৈ হাৰাশাস্তি কৰাৰ অভিযোগ। ৰাজবাৰী গাঁও পঞ্চায়তৰ খেলপথাৰতো 2 শতাধিক মহিলাই মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আশ্বাস দিয়া মতে মাইক্ৰ' ফাইনেন্সৰ ঋণ এতিয়ালৈকে ৰেহাই নোহোৱাত ঋণ লোৱা মহিলাসকল বিপাঙত পৰিছে। ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনত মহিলাসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি হোজাইত ৰাজবাৰী গাঁও পঞ্চায়তৰ খেলপথাৰতো 2 শতাধিক মহিলাই মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ দাবীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। প্ৰতিবাদী মহিলাসকলে অসম চৰকাৰক মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিয়াৰ বাবে জনাই আহ্বান। ইপিনে মাইক্ৰ' ফাইনেন্স কোম্পানীৰ কৰ্মচাৰীয়ে নিতৌ ঘৰে ঘৰে গৈ টকা সংগ্ৰহৰ নামত হাৰাশাস্তি কৰি থকাৰো গুৰুতৰ অভিযোগ কৰে মহিলা। আজিৰ দিনটোৰ আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ হৈছে বন মন্ত্ৰীৰ ঘোষণাৰ পিছতে লামডিঙত চলিল উচ্ছেদ অভিযান। বনাঞ্চল বেদখল মুক্ত কৰাৰ লক্ষ্য। 15টা বেদখলকাৰী পৰিয়াল ঘৰ বাৰী JCB লগাই উচ্ছেদ কৰাৰ লগতে 275 বিঘা জমি বেদখল মুক্ত কৰে। হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী তথা বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দুদিন পূৰ্বে লামডিং বনাঞ্চলৰ বেদখলকাৰীক পৰ্যায়ক্ৰমে উচ্ছেদ কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছত আজি লামডিঙত দেখা গ'ল বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান। পুৱাই আৰক্ষীৰ বৃহৎ এটা বাহিনীক লগত লৈ লংকাৰ চক্ৰ বিষয়ে 3000 বিঘাৰ তাৰালাংচত থকা বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে চলাই উচ্ছেদ অভিযান। 15টা বেদখলকাৰী পৰিয়ালৰ ঘৰ বাৰী JCB লগাই উচ্ছেদ কৰাৰ লগতে 275 বিঘা ভূমি বেদখল মুক্ত কৰে। উচ্ছেদৰ সময়ত হালধি, কুঁহিয়াৰ আদি খেতিও প্ৰশাসনে নষ্ট কৰে। বেদখলকাৰীক লংকা চক্ৰ বিষয়া কাৰ্যালয়ৰ ফালৰ পৰা শনিবাৰে এক জাননীযোগে সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু জাননী দিয়াৰ পিছতো উচ্ছেদ চলোৱা কাৰ্যত উচ্ছেদিতসকল ক্ষোভ প্ৰকাশ কৰে। কোভিড পৰিস্থিতিৰ সময়ত কলৈ যাম, ক'ত থাকিম বুলি প্ৰশাসনক কাকতি মিনতি কৰে। আজিৰ দিনটোৰ আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত দেওবাৰৰ দিনটোত কোভিডত প্ৰাণ হেৰুৱালে 37 গৰাকীয়ে। ৰাজ্যত বৰ্তমানলৈ 49,518 গৰাকীৰ দেহত কোভিড সক্ৰিয় হৈ আছে। দেওবাৰৰ দিনটোত ৰাজ্যত কোভিড আক্ৰান্ত হৈছে 2,228 গৰাকী লোক। আজি ৰাজ্যজুৰি 73,648 গৰাকী লোকৰ কোভিড টেষ্ট কৰা হয়। কোভিড সংক্ৰমণৰ হাৰ আছিল 3.03%। আনহাতে কামৰূপ মহানগৰৰ 309 গৰাকী লোক কোভিড আক্ৰান্ত হয়। মহানগৰৰ পিছতে ৰাজ্যখনৰ আন জিলাৰ তুলনাত সৰ্বাধিক কাছাৰত 281, তিনিচুকীয়াত 196 আৰু ডিব্ৰুগড়ত 170 গৰাকী লোক আক্ৰান্ত হয়। উল্লেখ্য যে কোভিডত আজিও 37 গৰাকী লোকে প্ৰাণ হেৰুৱায়। কোভিডৰ পৰা আৰোগ্যৰ হাৰ আছিল 87.46%। ৰাজ্যত বৰ্তমানলৈ 49,518 গৰাকীৰ দেহত কোভিড সক্ৰিয় হৈ আছে। বন্ধুসকল, আজিৰ দিনটোৰ আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ হৈছে
নগাঁও আৰু কাছাৰৰ কাগজ কলৰ নিলামৰ বিৰোধিতা সৰ্বকৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ নিলামৰ জাননী প্ৰত্যাহাৰ কৰাৰ দাবী দুয়োটা কাগজ কল ৰাজহুৱা খণ্ডত পুনৰুজ্জীৱিত কৰাৰ ব্যৱস্থা কৰা বিজেপি দলে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ দাবী নগাঁও আৰু কাছাৰৰ কাগজ কল নিলামৰ জাননীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰ্বকৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে দেওবাৰে বৰপেটা ৰোড প্ৰেছ ক্লাবত এক সংবাদমেলত বিধায়ক মনোৰঞ্জন তালুকদাৰে এক জনত ৰাষ্ট্ৰীয় কোম্পানী আইন ট্ৰিবিউনেল অৰ্থাৎ নেশ্যনেল কোম্পানী ল ট্ৰিবিউনেলৰ পদক্ষেপক তীব্ৰ বিৰোধিতা কৰে ৰাজ্য চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কাগজ কল দুটা বন্ধ তথা বিক্ৰী নহয় বুলি বিধানসভাৰ ভিতৰে বাহিৰে বাৰম্বাৰ ঘোষণা কৰিছিল আনকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাগজ কল পুনৰুজ্জীৱিত কৰা হ'ব বুলি কোৱা কথা জিয়া ফাকিলৈ ৰূপান্তৰিত হোৱা বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে নিলাম ঘোষণাৰ দ্বাৰা বিজেপি চৰকাৰ যে ৰাজহুৱা খণ্ডৰ বিৰোধিতা তথা শ্ৰমিক বিৰোধী অৱস্থান লৈছে সেইটো স্পষ্ট হৈ পৰিছে বুলিও কয় বিধায়কগৰাকীয়ে কাগজ কল দুটাৰ নিলামৰ জাননী প্ৰত্যাহাৰ কৰা দুয়োটা কাগজ কল ৰাজহুৱা খণ্ডত পুনৰুজ্জীৱিত কৰাৰ ব্যৱস্থা কৰা পুনৰুজ্জীৱিত নোহোৱালৈকে কাগজ কল দুটাৰ শ্ৰমিক কৰ্মচাৰী বকেয়া ধন শীঘ্ৰে আদায় দি মাহেকীয়া মজুৰি প্ৰদান কৰা বিজেপি দলে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰা NCLAT-ৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক দাবী জনায়